নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল পৰাগ টেক আছাম। তো এতিয়ালৈকে যে মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নাই কৰা কৰি ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি লওক আৰু কাষত থকা বেল আইকনটো দবাবলৈ একেবাৰে নাপাৰিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ সোনকালে লাভ কৰে। নমস্কাৰ বন্ধুসকল, পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল পৰাগ টেক আছামলৈ। আজিৰ ভিডিঅ'ত মই আপোনালোকলৈ এনেকুৱা ধৰণৰ এটা টিক্স লৈ আহিছোঁ, হয়তো আপোনালোকে ব্যৱহাৰ কৰি পোৱা নাই। এই টিক্সটোৰ জৰিয়তে আপোনালোকে যিকোনো মানুহৰ যিকোনো সময়তে লাইভ চাই থাকিব পাৰে। আৰু এইটো সম্ভৱ হয়নে? নিশ্চয় বন্ধুসকল, এইটো সম্ভৱ হয়। আৰু এই টিক্সটোৰ জৰিয়তে আপুনি ফ্ৰণ্ট কেমেৰা অন কৰোঁ বুলি ক'লে কৰিব পাৰে, বেক কেমেৰা অন কৰোঁ বুলি ক'লে কৰিব পাৰে, ফ্লেছ লাইট অন কৰোঁ বুলি ক'লে কৰিব পাৰে। মানে তেওঁক আপুনি ফ'ল' কৰি থাকিব পাৰে আৰু তেওঁ কি কৰিছে আপুনি এই মোবাইলটোতে চাই থাকিব পাৰিব। আৰু এই টিক্সটো যদি জানিব বিচাৰিছে তেন্তে মোৰ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব লাগিব, তেতিয়াহে বুজি পাব, নহ'লে একো বুজি নাপায়। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি যিটো মোবাইলত লাইভ চাই থাকিব তাৰ কাৰণে ইয়াত এই মোবাইলটোত আপুনি এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। ইয়াত দেখিবলৈ পাইছে এট হোম কেমেৰা। যেতিয়া আপুনি ইয়াত প্লে ষ্ট'ৰত যদি চাৰ্চ কৰে এট হোম কেমেৰা বুলি, তো প্ৰথমতে আপুনি দুটা এপ্লিকেশ্যন দেখিবলৈ পাইছে। এই এপছটো ইনষ্টল কৰিব লাগিব, দুটা এপ ইনষ্টল কৰি ল'ব লাগিব। চ' এই এপছটো যে দেখিছে, এই এপছটো ইটো মোবাইলত আপুনি ইনষ্টল কৰিব লাগিব। আৰু যোনটো ৰঙা দেখিবলৈ পাইছে, এই ৰঙাটো মই এই মোবাইলটোত আপোনাৰ চাই থাকিম, সেইটো কাৰণে এই এপছটো আপুনি ইনষ্টল কৰি ল'ব। দেখিবলৈ পাইছে, মই এতিয়া অ'পেন কৰিম আৰু ইয়াৰ লিংক দুটা মোৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি থোৱা আছে, তাত ক্লিক কৰি আপুনি আৰামছে ডাউনলোড কৰি ল'ব পাৰিব। চ' এপছটো অ'পেন কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। চ' এইবিলাক আপোনাৰ দেখুৱাইছে, ইয়াত আপুনি ইয়াৰ পৰাই চাই থাকিব পাৰে, মানে এনেদৰে কি কৰি আছে এনেদৰে চাই থাকিব পাৰে। আৰু তাৰপিছত আপুনি ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ আপুনি ফেচবুকৰ লগত কৰিব পাৰে এনেদৰে। চ' মই আপোনাক দেখুৱাই দিছোঁ। ইয়াত আপোনাৰ ফেচবুকৰ লগত আপুনি ৰেজিষ্টাৰ কৰি ল'ব লাগিব। চ' মই এতিয়া ৰেজিষ্টাৰ কৰি দিম। ইয়াত দেখিবলৈ পাইছে মোৰ ৰেজিষ্টাৰ হৈ গ'ল। আপুনি নট নাউত ক্লিক কৰিব। নট নাউত ক্লিক কৰাৰ লগে লগে লোডিং ল'ব। এনেদৰে লোডিং দেখুৱাব। তাৰপিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব। চ' তাৰপিছত আপুনি ইয়ৰ ফোন ইজ এডিট ফাষ্ট, দেখিবলৈ পাইছে এডিট ফাষ্ট ষ্টেমাৰ, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এটা QR কোড আপুনি এনেদৰে দেখিবলৈ পাব। এইটো কাম আমাৰ হৈ গ'ল। চ' আমি এইটো ছাইডত থৈ দিছোঁ। তাৰপিছত যোনটো মোবাইলৰ দ্বাৰা আপুনি লাইভ চাই থাকিব, চ' এইটো আপুনি পৰিচালনা কৰি থাকিব। ধৰি লওক এই মোবাইলটো আপুনি বেলেগৰ হাতত আছে, এইটো আপুনি পৰিচালনা কৰি থাকিব। ইয়াত আপুনি এপছটো ইনষ্টল কৰিব লাগিব, এট হোম কেমেৰা। ইয়াত আপুনি যোনটো দেখিবলৈ পাইছে ইনষ্টল বুলি দেখুৱাইছে নীলাটো, সেইটো আপুনি ইনষ্টল কৰি ল'ব। মানে 1 মিলিয়নে ইয়াক ডাউনলোড কৰিছে, দেখিবলৈ পাইছে 4.3, ইয়াৰ ৰেটিং চলি আছে। ইয়াৰ লিংকটো মোৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি থোৱা আছে, তাত ক্লিক কৰি আপুনি আৰামছে ডাউনলোড কৰি ল'ব পাৰিব। অ'পেন কৰাৰ লগে লগে এনেকুৱা ধৰণৰ আপুনি ইণ্টাৰফেচ দেখিবলৈ পাব। তাৰপিছত এনেকুৱা ধৰণৰ আপোনাৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব। তাৰপিছত এইটো জেনেৰেল QR কোড দেখিবলৈ পাইছে। জেনেৰেল QR কোডত আপুনি ক্লিক কৰি দিব। চ' ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। তাৰপিছত এই মোবাইলটো ল'ব, মোবাইল লৈ পেলাই এডিট ফাষ্ট ষ্টেমাৰ দেখিবলৈ পাইছে, এডিট ফাষ্ট ষ্টেমাৰত আপুনি ক্লিক কৰিব। চ' ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ আপোনাৰ স্কেন কৰিবলৈ আহিব। স্কেন কৰি পেলাই এই মোবাইলটোৰ সৈতে এনেদৰে আপুনি কৰিব। দেখিবলৈ পাইছে মোৰ ৰেজিষ্টাৰ হৈ গ'ল। ত' এনেদৰে আপুনি লোডিং দেখিব। তেতিয়া আপোনাৰ এই মোবাইলটো এতিয়া দেখিবলৈ পাইছে, এই মোবাইলটো এতিয়া য'তেই থাকক মই লাইভ চাই থাকিব পাৰোঁ। এনেদৰে পেলাই এতিয়া এই ভিডিঅ' চিম্বল দেখিবলৈ পাইছে নহয় আপুনি, দেখিবলৈ পাইছে। ত' ভিডিঅ' চিম্বলটো আপুনি এনেদৰে ক্লিক কৰিব। চ' ক্লিক কৰাৰ লগে লগে এই মোবাইলটো এতিয়া য'তে থাকক মই লাইভ চাই থাকোঁ বুলি ক'লে কৰিব পাৰোঁ। এই অপশ্যন দেখিবলৈ পাইছে, ইয়াত আপুনি ক্লিক কৰিব। ত' ক্লিক কৰাৰ লগে লগে এতিয়া য'তে থাকক ইয়াৰ পৰা ফ্লেছ লাইট জ্বলাওঁ বুলি ক'লে জ্বলাব পাৰি। দেখিবলৈ পাইছে ফ্লেছ লাইট জ্বলাওঁ বুলি ক'লে মই জ্বলাব পাৰোঁ। দেখিবলৈ পাইছে ফ্লেছ লাইটো জ্বলাই দিছোঁ। আৰু ইয়াৰ পৰাই আপুনি ফ্ৰণ্ট কেমেৰা অন কৰোঁ বুলি ক'লে কৰিব পাৰে। মই এতিয়া ফ্ৰণ্ট কেমেৰা অন কৰি নেদেখুৱাওঁ। ইয়াত কোৱালিটি আপুনি গুড হাই এনেদৰে কৰিব পাৰে। আৰু ৰেকৰ্ড কৰোঁ বুলি ক'লে এইটো ৰঙা চিম্বল দেখিবলৈ পাইছে, ৰঙা চিম্বলো আপুনি ক্লিক কৰিব পাৰে।
এইটো আছিলে আজি ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে প্লিজ এটা লাইক কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে আৰু এই চেনেলটো নতুন গতিকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।